Hello everyone, welcome back to my YouTube channel. মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ জনাইছো স্বাগতম। এয়া চাওক একেবাৰে বিহুৰ কাৰণে ৰেডি কৰিছো। এয়া মই বনাই আছো তিল পিঠা। তো আপোনালোকে কি বনালে কমেন্ট কৰি জনাব। মই এয়া স্টাৰ্ট কৰিছো আৰু তিল পিঠা বনাবলৈ আৰু বনাই আছো। তো ভিডিঅ'টো হেকলে চাই থাকিব কি বনাও আজি। এয়া বনাই আছো তিল পিঠা এইফালে চব্জি বনি আছে এইফালে তিল পিঠা বনি আছে তাকচিবলে থৈ দিছে আটা মুঠিবলে তাকচিবলে এইফালে মই বনাই আছো বিহুৰ কাৰণে তিল পিঠা আৰু লগতে বনাই যেহেতু মই এতিয়া ৰাতি বনাই আছো আৰু যেহেতু খানা খাবলৈও হৈ যাব সেইবাবে মই এটা গেছত বনাই আছো পিঠা আৰু পিয়ংগা বনাই আছে ভাত বনাই আছে আৰু এয়া মই পিঠা বনাই আছো খবৰ আৰু একদম পিঠা বনাই ভাগৰি গৈছো দেই এতিয়া আকৌ নাৰিকলৰ লাৰু বনাবৰ কাৰণে নাৰিকল সৰু সৰুকৈ কাটি ল'লোঁ যেহেতু মিক্সিতে ৰুকিব লাগিব মিক্সিত মানে প্ৰেছ কৰিব লাগিব আৰু এয়া ৰেডি কৰি ল'লোঁ সৰু সৰুকৈ কাটি তাৰপাছত বনাম আৰু এয়া চাওক বিহুত যিহেতু মেইন একোৱেই হয় নহয় জানো আমলৈ টোপ 100 এবিধ ইয়াতে থাকে বোলে আৰু এয়া আছে মানে এতিয়া নাখাওঁ যিহেতু আজি হৈছে উৰুকা যিহেতু দিনাখন খাব লাগিব আৰু এয়া চাওক মই প্ৰেছ কৰা হৈ গ'ল নাৰিকল এতিয়া লাৰু বনাব লাগে আৰু মানে বনাব আৰু এইখিনি অলপ চেনি অকণমান ইয়াত সানি ল'ম তাৰপাছত অকণমান দি থৈ দিম তাৰপাছত আৰু বনাবলৈ ষ্টাৰ্ট কৰিম আৰু এয়া এইখিনি চাওক আহি গ'ল আমলৈ টোপ কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাবচোন কম দিছো हेलो एवरीवन गुड मॉर्निंग কি খবৰ আপোনালোকৰ ভালনে মোৰটো ভালে মোৰ চেনেলৰ নতুন ভিডিঅ' আপোনালোক সকলোকে পুনৰবাৰ জনাই স্বাগতম আৰু ভিডিঅ' আগত আপোনালোক সকলোকে
সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি হৈছে গৰু বিহু আৰু এয়া চাওক গা পা ধুই একেবাৰে ৰেডি। আজি বিশেষ তেনেকৈ কৰিব লগা একো নাই। আজি খাব লাগিব পঁইতা ভাত খাব লাগে যিহেতু। তাৰপৰা এতিয়া যাওঁ জেতুকা আনিবলৈ খুৰীহঁতৰ ঘৰৰ পৰা জেতুকা লগাম। আজি জেতুকা লগাবই লাগে গৰু বিহুৰ দিনাখন নহয় জানো। আৰু এতিয়া লৈ আনোগৈ। তো ভিডিঅ'টো আজি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ। তো ভিডিঅ'টো শেষলৈ চাই থাকিব। জেতুকা আনিলোঁ বাইদেউ, তুমি এইফালে ঘূৰি দিয়া। জেতুকা আনিলোগে যে আমি, জেতুকা আনিলোঁ খুৰীহঁতৰ ঘৰৰ পৰা জেতুকা লগাম এতিয়া। এয়া চাওক আজি আমাৰ ঘৰত গৰু বিহু দিনাখনেই আমাৰ চোতালত হুঁচৰি আহি গ'ল। আৰু এয়া চাওক ইমান কণ কণ ভাইটি ভণ্টিহঁতে ইমান ধুনীয়াকৈ হুঁচৰি মাৰিছে। তো চাই থাকক। আৰু আজি যিহেতু গৰু বিহু, আজি আমাৰ একদম চোতালত মানে পদূলি পেলাই দিলে। আৰু যিহেতু বিহুত বোলে এনেকৈ চোতালত হুঁচৰি গালে ভাল হয়। তো আজি আমাৰ গৰু বিহুৰ দিনাখনেই আহি গ'ল। আৰু এয়া চাওক খুৰা আছিলে মানে আমাৰ ঘৰত, তো তেওঁ মানে পূৰা ফূৰ্তি কৰিছে তাহাঁতৰ লগত। তো ভিডিঅ'টো চাই থাকক শেষলৈ আৰু বিশেষ কৈ নাযাওঁ। তো ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া চাওক আমাৰ গৰু বিহুৰ দিনাখনেই আজি যিহেতু হৰিতা লগাইছিলে। আৰু এয়া আমি একদম জুতি লৈ লৈছোঁ যিহেতু খাব লাগে। যিহেতু মৃতকত চাকি দিলে অকণমান হ'লেও সাজ খাব লাগে, তো অকণমান লৈ লৈছোঁ।